নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ চেনেলটোৰ নাম ৰূপাছ ৰেচিপিলৈ সলনি কৰিছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ মাটি দাইল খাৰ দি বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাটিমাহ ধুই লৈছোঁ, বাকলি সম্পূৰ্ণকৈ গুচোৱা নাই, অকণমান কেইটামান থৈ দিছোঁ, দেখি খাবলৈ লগত ভাল লাগে। আৰু লগতে কোমোৰা কাটিও ধুই লৈছোঁ। মাটি দাইলত কোমোৰা দি 4টা হুইচেল দি পেলাই মই সিজাই লৈছোঁ। ভীমকলৰ বাকলি মই শুকুৱাই থৈছিলোঁ। এতিয়া মই পুৰি ল'ম ভালকৈ। মই গেছত পুৰি লৈছোঁ ভালকৈ। ৰঙা হোৱালৈকে পুৰিব লাগিব, তেতিয়াহে খাৰটো ভালকৈ ওলায়। মই হাই ফ্লেমত ভালকৈ পুৰি লৈছোঁ। দেখিছে ভালকৈ ৰঙা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এইখিনি মই এতিয়া পানীত দি দিম। বাতি এটাত পানী লৈ লৈছোঁ। ৰংটো ক্ৰমান্বয়ে লাহে লাহে ওলাবলৈ ধৰে। এয়া মোৰ খাৰখিনি হৈ গ'ল। এতিয়া মই এইখিনি চাকি ল'ম। খাৰখিনি চাকি লৈছোঁ। কলাখাৰ এতিয়া মোৰ ৰেডি হৈ গ'ল। মই পিঁয়াজ কাটি লৈছোঁ, নহৰু লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে আদাও দিব পাৰে, লগতে তেজপাতো ল'ব পাৰে। কুকাৰত এইখিনি মোৰ মাটি দাইলখিনি সিজা হৈ গ'ল। হুইচেলটো খুলি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই তেল দি লৈছোঁ। ইয়াত এতিয়া মই পাঁচফোৰণ দিম, পিঁয়াজ দিম আৰু নহৰু দি ভালকৈ লৰাই দিম। এইখিনি এতিয়া ভালকৈ অকণমান লৰাই দিছোঁ সিজিবলৈ। অলপ দেৰি সিজাৰ পিছত মই হালধি দি দিছোঁ। আকৌ অকণমান লৰাই দিছোঁ ভালকৈ সিজিবলৈ। এইখিনি সিজা হৈ গৈছে। ইয়াত এতিয়া মই দাইলখিনি দি দিছোঁ। অলপ লৰাই দিছোঁ আৰু অলপ এতিয়া পানী দি আকৌ ভালকৈ সিজিবলৈ দিম। এয়া লৰাই দিছোঁ। এতিয়া মই খাৰখিনি দি দিছোঁ। লগতে নিমখ দি দিছোঁ। লৰাই দিছোঁ ভালকৈ। এতিয়া আকৌ অলপ 5ৰ পৰা 7 মিনিটমান মই এতিয়া সিজিবলৈ দিম। মই ফেনখিনি কাঢ়ি দিছোঁ। সকলোৱে জানেই ফেনখিনি কাঢ়িব লাগে বুলি। এতিয়া ভালকৈ উতল আহিবলৈ দিছোঁ। এইখিনি মোৰ খাৰ দিয়া মাটি দাইল হৈ গ'ল। মোৰ খাৰ দিয়া মাটি দাইল সিজি গ'ল পূৰা। মই আপোনালোকক বাতি এটাত পৰিৱেশন কৰি দেখুৱাইছোঁ। এয়া মোৰ দেখিছে মাটি দাইল, খাৰ দিয়া মাটি দাইল মোৰ সম্পূৰ্ণৰূপে হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।